আমি জানাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বিজেপি নেতাৰ ওপৰত এবাৰ মহিলাৰ চেণ্ডেলৰ কোপ নিজ দলৰে মহিলা কৰ্মীক শ্লীলতা হানিৰ চেষ্টা চলাইছে এবাৰ বিজেপি নেতাই ৰাইজে উত্তম মধ্যম শুনাইছে বিজেপি নেতাক অভিযুক্ত বিজেপি নেতা নৰুল হাসান তালুকদাৰ আন্ধাৰৰ সুযোগ লৈ মহিলাগৰাকীক শ্লীলতা হানিৰ চেষ্টা চলাইছিল আৰু মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰিছিল আৰু সেই চিঞৰ বাখৰ শুনি ঘটনাস্থলীলৈ আহিল স্থানীয় ৰাইজ ঘটনা কেন্দ্ৰ কৰি কৰিমগঞ্জৰ ৰাতাবাৰীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে অভিযুক্ত নৰুল হাসান তালুকদাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰৰ ঘনিষ্ঠ এজন নৰুল হাসান দৃশ্যাংক আপোনালোকক দেখুৱাইছো কালি নিশাৰ ভাগত সংঘটিত হৈছিল এই ঘটনা কৰিমগঞ্জৰ ৰাতাবাৰীৰ এয়া দৃশ্য নিজ দলৰে সদস্য কেনেদৰে উত্তম মধ্যম সোধালে এইবাৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিলে মহিলাগৰাকীক আৰু তেনেতেই মহিলাগৰাকী এনেকৈ আপোনালোকে ইতিমধ্যে দেখিছে মোবাইলৰ স্ক্ৰীনত আপুনিও নিশ্চয় দেখিছে মহিলাগৰাকীৰ হাতত এযোৰ চেণ্ডেল আছে আৰু সেই পাত চেণ্ডেলেৰে এজন নৰুলক চৰ সোধালে এগৰাকী মহিলাই আন্ধাৰৰ সুযোগ লৈ মহিলাগৰাকীক শ্লীলতা হানিৰ চেষ্টা চলাইছিলে বিজেপি নেতাই জনপ্ৰতিনিধিক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত বিজেপি নেতা বা যিকোনো ৰাজনৈতিক মহলৰ নেতাসকলক ৰাইজে বাছনি কৰে তেনেস্থলত কিন্তু নাৰী এগৰাকীৰ সুৰক্ষা আটাইতকৈ যি গুৰুত্বপূৰ্ণ তেনেস্থলত নাৰীৰ সুৰক্ষা ক'ত বিশেষকৈ নিজ দলৰে এগৰাকী মহিলাক শ্লীলতা হানিৰ যি ঘটনা এবাৰ সংঘটিত কৰিছে বিজেপি নেতাই তাৰ পাছতে কিন্তু এই প্ৰশ্ন উত্থাপন হৈছে যে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে দিয়া বিভিন্ন প্ৰতিশ্ৰুতি কিন্তু এক প্ৰকাৰ বিফল হৈছে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কথা কৈ আহিছে বিশেষকৈ মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট তৎপৰতাৰে তেওঁলোকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে খুদ অসমৰে এটা প্ৰান্তৰ অৰ্থাৎ কৰিমগঞ্জৰ ৰাতাবাৰীত এগৰাকী বিজেপি নেতাই শ্লীলতা হানিৰ অপচেষ্টা চলাইছিলে আন্ধাৰৰ সুযোগ লৈ আৰু তেনেতেই মহিলাগৰাকীয়ে হাতত চেণ্ডেল লৈ চৰ সোধালে বিজেপি নেতা নৰুল হাসানক চৰ সোধালে